হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভিডিঅ' বনাব লগা হ'ল আৰু উপায় নাই। খবৰটো নিশ্চয় আপোনালোকৰ বেয়া মই ভাবোঁ, মানে পৰীক্ষাটো পাতিবই। উপায় নাই, আজি অলপ পৰীক্ষাৰ ওপৰতে আপোনালোকক ক'ম। ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক আৰু খবৰ ভাল কৰি ৰাখক আপোনালোকে। চাওক আৰু এই 2 দিনমানৰ পৰা এটা পষ্ট ভাইৰেল হৈ আছে, আপোনালোকে স্ক্ৰীণত চাওক। মই অলপমান আপোনালোকক পঢ়ি দেখুৱাই আছোঁ। চাওক, 1 পৰা 15 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। বহুত মানে হোৱাটছআপতে বেছি ভাইৰেল হৈ আছে। মই মানে আমাৰ এই ষ্টুডেণ্ট মোৰ পাৰ্টনাৰবিলাকৰ লগত মানে বহুত ষ্টেটাছ মাৰি আছে। মই ভাবিলোঁ কেনেকৈ পাতিব পৰীক্ষা, বাবা ইমান কৰোণা COVID-19ৰ ভিতৰত কেনেকৈ পাতিব। কমি আছে বাৰু, কিন্তু হ'লে বেলেগ ষ্টেটত বহুত কম পজিটিভ ওলায়ো পৰীক্ষা কেঞ্চেল কৰিলে, আৰু আমাৰ ইয়াত নোৱাৰে। আৰু শুনি আছোঁ থাৰ্ড ৱেভো আহিব, নিউজ লাইভত দি আছে। ফাৰ্ষ্ট গ'ল, ছেকেণ্ড আহি আছে, ছেকেণ্ড হৈ আছে, এতিয়া থাৰ্ড ৱেভো আহিব। কেনেকৈ পাতিব আৰু আপোনালোকে কওকচোন কেনেকৈ পাতিব। মইতো মানে নাযাওঁ, বাছ মোৰ কথা বিন্দাষ্ট, মই নাযাওঁ। আপোনালোকে যি কৰে কৰিব আৰু উপায় নাই। মোৰ গৰম উঠিছে ভিডিঅ'টো আৰু বনাই দিলোঁ আৰু আপোনালোকৰ কাৰণে। আৰু যোৱা বছৰে পৰীক্ষা ৰিজাল্ট দিওঁ হৈছিল, এইখিনি পৰ লাগে, আৰু আমাৰ এতিয়া পৰীক্ষা পাতিবই পৰা নাই। পাতিম কৰি আছে। কিয় এনেকুৱা কৰি আছে নাজানো, আৰু কি ক'ম আৰু। এতিয়া যোৱা বছৰৰ মতেতো এইখিনি পৰ ৰিজাল্ট দিওঁ হৈছিলে। আমি এতিয়া চাওক, খেতি কৰা পৰিয়ালত জন্ম, এতিয়া আমি পথাৰত যাব লাগিব, নহ'লে খাব নাপাম। পথাৰত যাব লাগিব। এতিয়া পৰীক্ষা দিম না বোলে পথাৰত যাম, এতিয়া পথাৰততো যাবই লাগিব। পথাৰৰ পৰা আহি গধূলি মানে আলচি লাগে, আৰু পঢ়া শুনা ইমান ঠিক নহয় আৰু জানেই আপোনালোকে। সেইটোৱে, আৰু পৰীক্ষাটো কেঞ্চেল কৰি দিয়ক। আৰু কি ক'ম আৰু, ইমান ভিডিঅ' বনাই আছে ছ'চিয়েল মিডিয়াত, কিয় মানে কেঞ্চেলেই নকৰে, কি ক'ম আৰু দে, উপায় নাই। এতিয়া আৰু ক'ব পৰা নাই, কিবা নাই দে, আৰু কি ক'ম আৰু দে, বাই। 1 পৰা 15 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ক'ভিডৰ বাবে মেট্ৰিকত শিক্ষাৰ্থীয়ে 3টা বিষয়ত পৰীক্ষাত বহিব লাগিব। এই 3টা বিষয়ৰ পৰীক্ষাত য'তে সৰ্বোচ্চ নম্বৰ লাভ কৰিব, সেই নম্বৰে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা আন 3টা বিষয়ত নম্বৰ হিচাপে গণ্য কৰা হ'ব। এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।